ঐ ইমান দিন ধৰি যে পঢ়া পাতি কৰি আছা কিবা শিকলি না কি শিকা নাই ধৰকচোন প্ৰশ্ন মুখৰ আগত টপাৰ টপ উত্তৰ দিম হে বেটা কথাত হলে পুৰা পাকৈত চাম নহয় কিমান টপাৰ টপ উত্তৰ দিব পাৰা ঐ টেপৰা তই কচোন অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি মামা ধুনীয়া দে এইবাৰ বাটলিয়ে কচোন মুখ্যমন্ত্ৰীৰ ককায়েকৰ নাম কি মুখ্যমন্ত্ৰীৰ ককায়েকৰ নাম কি হল পাহৰি গলি নেকি হেই ক'ত পাহৰিম প্ৰশ্নটো বিৰাট টান হৈছে অলপমান সহজ কৰি দে তেতিয়াহলে সহজ কৰি দেন দে একদম সহজ কৰি দিলো গাধা মূৰ্খ বাপৰে বাপ যিহে কোপ দিছে ই গুণ্ডা না মাষ্টৰে ঐ তই ইয়াতে মনে মনে মোক কি গালি দি আছা ক'ত একোটো কোৱা নাই ঐ গুণ্ডা কাক কৈ আছিলি কোবাই পিঠি ফালি পেলাম বাপৰে বাপ কুকুৰৰ নিচিনা বিৰাট পাতলা কাণ ঐ টেপৰা দে এইবাৰ তই অসমৰ এটা নদীৰ নাম ক ব্ৰহ্মপুত্ৰ ধুনীয়া ধুনীয়া একদম ধুনীয়া দে এইবাৰ বাটলিয়ে ক অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ 5টা নদীৰ নাম কি হল তই দেখোন টপাৰ টপ উত্তৰ দিবি বুলি কৈছিলি দে গালটো ৰেডি কৰ দে টেপৰা এইবাৰ তই ক ৰামৰ দেউতাকৰ নাম কি দশৰথ বাপৰে তই টপাৰ টপ ইমান ধুনীয়া উত্তৰ দিয়া এইবিলাক উত্তৰ সব সৰু থাকোতেই শিকা দে এইবাৰ বাটলিৰ পালা বাটলিয়ে ক ৰামৰ ককায়েকৰ নাম কি এইবাৰ গম পালো তাৰ মানে টান টান প্ৰশ্নবিলাক বাছি বাছি মোক ধৰে একদম ইজি প্ৰশ্ন এতিয়াই কৈ আছম ঐ ৰাম কি এই তোৰ ককায়েকৰ নামটো কি আছিলে ধনেশ্বৰ দে ঠিক আছে ছাৰ পাই গলো ৰামৰ ককায়েকৰ নাম ধনেশ্বৰ ঐ গাধা মূৰ্খ তোৰ গাঁৱৰ ৰামৰ ককায়েকৰ কথা কৈছং নাকি পিছে কোনটো ৰামৰ কথা বা কলি এই যে নাংলা মাষ্টৰৰ যে ল'ৰা ৰাম তাৰ ককায়েকৰ কথা কলি নেকি ঐ গাধা চুপ এইটো ৰামৰ কথাও কোৱা নাই মই বেলেগ ৰামৰ কথা কৈছং হেই কি উল্টা পাল্টা প্ৰশ্ন কৰায়ে আমাৰ গাঁৱত 4-5টা ল'ৰাৰ নাম ৰাম তাতে কোনটো ৰামৰ ককায়েকৰ নাম কি মই কেনেকে গম পাম নিজৰ নামটোয়ে পাহৰি গৈছং আৰু বোলে ৰামৰ ককায়েকৰ নামটো কব লাগে ঐ মাষ্টৰ মোৰ ককায়েকৰ নামটো কিয় নধৰা একবাৰ ধৰচোন মই এতিয়াই লগে লগ উত্তৰ দিম ঐ গৰু তই কি মোক প্ৰশ্ন ধৰা শিকাবি নেকি তোৰ মতে মই প্ৰশ্ন ধৰবা লাগব কাণ তলিয়া যদি খোৱাৰ ইচ্ছা নাই একদম মনে মনে থাক মই যি প্ৰশ্ন ধৰিম সিয়ে উত্তৰ দিব লাগব সেইকাৰণে কি মোক টান টান প্ৰশ্ন ধৰবি নেকি ঐ গাধা ক'ত তোক টান প্ৰশ্ন ধৰলো তোক আৰু টেপৰাক একেটাই প্ৰশ্ন দেখোন ধৰলো ঐ টেপৰা টান প্ৰশ্ন ধৰলো নেকি মই নাই একদম ইজি প্ৰশ্ন ধৰছা চালা হাৰামি তয়ো মাষ্টৰৰ লগত একলগ দিছা বাহিৰত ওলাই লং তাৰ পিছত তোক চাম ঐ বাটলি কি কথা পাতি আছা নাই একো কথা পাতা নাই ছাৰ মোক দেখোন প্ৰশ্নই ধৰা নাই মোক একবাৰ ধৰ বেটা তোৰ তেল বিৰাট বাঢ়ছে কোবাই পিঠি বহল কৰিম দে এইবাৰ লাষ্ট প্ৰশ্ন এইবাৰ যদি নোৱাৰা তেতিয়াহলে কাণতলীয়া 5টাকে দিম দে ধৰ ময়ো ভয় কৰা মানুহ নহয় এইবাৰ যেনেকাই হক উত্তৰ দিহে এৰিম দে পিছে ৰেডি হ ঐ টেপৰা আগতে তই ক আমি ৰাতি আকাশত কি দেখা পাও চন্দ্ৰ বঢ়িয়া দে এইবাৰ বাটলিয়ে ক চন্দ্ৰ পৃথিৱীৰ পৰা কিমান কিলোমিটাৰ দূৰত অৱস্থিত ঐ ছাৰ তয়ে কচোন কিমান দূৰত মই কিয় কম তোক প্ৰশ্ন ধৰছো তইহে কবি দে এইবাৰ ময়ে প্ৰশ্ন ধৰলুং দে তই কচোন কিমান দূৰত ঐ কি কলি মোক প্ৰশ্ন ধৰছা নামাৰবি বাপৰে আজিৰ পৰা আৰু কোনোদিন স্কুলত নাহোঁ